এটা কথা কি জানেনে, দূৰত্ব সৃষ্টি নহ'লে প্ৰিয় মানুহজনৰ প্ৰতি ভালপোৱা কিমান গভীৰ বুজা নাযায়। কেতিয়াবা হাৰি গ'লে কষ্ট হয়, তাৰ পাছতো বহুগুণ বেছি কষ্ট হয় আপোনজন সলনি হৈ গ'লে। কেতিয়াও কাকো আপোন ভাবি মনৰ কথা খুলি নক'বা, কিজানি সেই মানুহজনে আপোনাকে আপোনাৰ কথা কৈ আঘাত কৰিব এটা সময়ত। এটা সময়ত বুজিব পাৰিবা, জীৱনত যাক সকলোতকৈ বেছি বিশ্বাস কৰিবা আৰু ভাল পাবা, তেওঁৱে সকলোতকৈ বেছি প্ৰতাৰণা আৰু আঘাত কৰিব। যদি কোনোবাই কোনোবা দিন তোমাক সৰু কৰিব বিচাৰে, ভাবি ল'বা তুমি তেওঁতকৈ বহুত ওপৰত আছা। মানুহে ইচ্ছা কৰিলেই বহুত কিছু মনত ৰাখিব পাৰে, কিন্তু বিচাৰিলে সকলো পাহৰিব নোৱাৰে। আত্মহত্যা নকৰি স্মৃতি হত্যা কৰক, দেখিব সকলো ভালে থাকিব। সম্পৰ্ক টিকিবলৈ দুজনৰ ভূমিকা লাগে আৰু ব্ৰেকআপ কৰিবলৈ এজনৰ অজুহাতেই হ'ল যথেষ্ট। কাৰো লগত বেয়া ব্যৱহাৰ কেতিয়াও নকৰিব, কাৰণ মৃত্যুৰ আগত হয়তো ক্ষমা খোজাৰ সুযোগ নাপাবও পাৰে। পৃথিৱীত দুই ধৰণৰ কষ্ট আছে, এটাই আপোনাক দুখ দিব আৰু এটাই আপোনাক সলনি কৰিব। বাস্তৱতা এইটোৱেই, ব্যস্ততাৰ অজুহাত দেখুৱাই মানুহবোৰে আজিকালি বহুত দূৰত থাকে। খং আৰু ধুমুহা দুয়োটা একেই, কমাৰ পাছতহে গম পোৱা যায় যে কিমান ক্ষতি হ'ল। যদি আনে তোমাক সমালোচনা কৰিছে, তেন্তে বুজিবা যে সেইবোৰ মানুহে তোমাক লৈ জ্বলা আৰম্ভ কৰিছে। আত্মবিশ্বাস থকা ভাল, কিন্তু অতিৰিক্ত আত্মবিশ্বাস কেতিয়াও ভাল নহয়। চিঞৰি কন্দাতকৈ নীৰৱে কন্দাটো আৰু বেছি ভয়ংকৰ। এই পৃথিৱীত পৰক আপোন কৰাটো সিমান কঠিন নহয়, যিমান কঠিন হয় আপোনজনক আপোন কৰি ৰখাটো। জীৱনত এই তিনিজনক কেতিয়াও মাফ কৰিব নোৱাৰি। নাম্বাৰ 1, যি ভালপোৱাৰ অভিনয় কৰে। নাম্বাৰ 2, যি বন্ধুত্বৰ সুযোগ লৈ বেইমানি কৰে। আৰু নাম্বাৰ 3, যি বিশ্বাসৰ মৰ্যাদা ৰাখিব নোৱাৰে। ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু লগতে এনেধৰণৰ ভিডিঅ'বিলাক আগলৈও পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।